কি খবৰ ভালনে? বহুত দিনৰ মূৰত আহিলোঁ। বহুত দিনৰ মূৰত আজি ৰাস্তালৈ ওলাই আহিলোঁ। আহি পেলাই ঘৰ বনাই আছোঁ। ঘৰৰ ওপৰলৈ অকণমান উঠিলোঁ। উঠি পেলাই আৰু চালোঁ অকণমান ইফাল সিফাল কৰি। আৰু ৰাস্তাটো অকণমান খোজকাঢ়িলোঁ। মানুহখিনিবিলাকৰ লগত লগ পালোঁ, কথা পাতিলোঁ। এইপিনে বৰষুণো দি আছে। তাৰপিছত আৰু এতিয়া ছোৱালীও বজাৰলৈ ওলাই গৈছে দোকানলৈ। তাৰপৰা মোক কৈছে কি লাগিব কোৱা। তাকে সেই লিচু বনায়ো পেলাই কৈ আছোঁ আৰু তাই সুধি আছে। তাৰপিছত আৰু সেয়া দিম অকণমান ৰাস্তাত খোজকঢ়া ভিডিঅ'কে চাব। আৰু ভতিজাটো আহিছিলে, তাৰ লগতো কথা পাতিলোঁ। সেয়া আকৌ আহিম। অফিচো কৰি থাকিবলগীয়া হৈছে। কিনো আৰু এতিয়া ভৰিৰ যেতিয়া দুখ পোৱা আছে, বেছি লৰাধৰাকৈ একো কামো কৰিব নোৱাৰোঁ। ঘৰতে সিটো কৰি আৰু এতিয়া অফিচলৈ গ'লেও অফিচলৈ লাহেকৈ লাহে ধীৰে কাম কৰি থাকিব লাগিব। ভেকচিনবোৰো চলি আছে যে নগ'লেও নহয়। আকৌ আহিম আপোনাৰ ওচৰলৈ। এয়া ভতিজাৰ সৈতে বহি আছোঁ। ভতিজাটো আহিছে আজি আৰু ঘৰৰ খা খবৰ লৈছোঁ। লৈ পেলাই আৰু সি আকৌ লাজ কৰে দেই। গাড়ী মালিকটো গতিকে আৰু এতিয়া ঘৰতে বহি আছোঁ, কথা পাতি আছোঁ। তাৰ ঘৰৰ কথা সুধিছোঁ। তাৰপিছত আৰু এয়া আজি ঠিকছে বৰষুণত তিতিছে নহয়। বৰষুণ বহুত বাৰ হয় ইয়াত গুৱাহাটীত। ইমান বৰষুণ জাম হৈ গৈছে, বোকা পানী ড্ৰেইনবিলাকৰ কাৰণে হৈছে এইটো। আৰু গাড়ী ল'ৰাই চলাবই পৰা নাই, সিহে চলাবলগীয়া হৈছে লাষ্টত। সেয়া আৰু আমাৰ আৰু ভতিজা আৰু এইটোৱে আৰু 3টা ল'ৰা। ই মাজু বিয়া পতা নাই, ছোৱালী চাই আছে। এতিয়া বোলো গুৱাহাটীৰে ছোৱালী এজনী চাম বুলি ভাবিছোঁ। এতিয়া কি হয় গাড়ী মালিকৰ কথা। তাৰপিছত আৰু এই আৰু কি বাট দেখাই আছে গম পাইছো।